ওচৰতে থকা জেগা এডোখৰ অলপ চাবলৈ আহিছোঁ, ফুৰিবলৈ। ৰাতিপুৱা এতিয়া 9টা বাজিছে, দেৰিয়ে হ'ল আৰু। ব'লক জেগাটো দেখাওঁ আপোনালোকক। এতিয়া আমি আৰু এজনী লগ হৈ ল'লোঁ জেগা চাবলৈ আহিছোঁ। ৰাতিপুৱা উঠাই অকলে অকলে যাব নোৱাৰি, সেইকাৰণে আমি তাইকে উঠাই লৈ আহিলোঁ। দেখিছে নহয়, গা চা নোধোৱাকৈ আহিছে। গা চা নোধোৱাকৈ আহিছে। আমিতো অৰুণাচল ফুৰিবলৈ যাব নোৱাৰা, এইবোৰ জেগাকে চাবলৈ আহিছোঁ আৰু। ইয়াতে সুখী আমি। জানা নাই পাত ছিগিবলৈ? পাত ছিগিবলৈ জানা নাই? কোনটো ছিঙে? এনেকৈ পাত নিছিঙে আৰু দেই, এই আগটো ছিঙে, এইটো এনেকৈহে ছিঙে। এইটো চোৱা, এইটো অহা নাই। অঁ, লৈ লোৱা, চাহ খাব লাগিব ঘৰত গৈ। এই বাগানৰ মালিকে দেখিলে গালি পাৰিব দেই। পাতবোৰ ছিঙিলে মই ফটো মাৰি দিম, এনেকৈ নষ্ট নকৰিবা দেই। খাম নেকি ইয়াত আছে মই আৰু এদিন বেলেগ এদিন আহিম দেই। এতিয়াও আপোনালোকে নাভাবিব যে বাগান দেখি কোনে নাই পোৱা বুলি। জানো বাৰু, চবেই পাইছে দেখি, আমিও দেখি পাইছোঁ, কিন্তু হ'লেও কেতিয়াবা এনেই অকণমান মন চন ভাল লাগিবৰ কাৰণে ওচৰতে চাবলৈ মন যায়, সেইকাৰণে আহিছোঁ আৰু। চবেই দেখি পাইছে বাৰু। এতিয়া আমি চালোঁ, হৈ গ'ল, এতিয়া ঘূৰিলোঁ আৰু। এইফালে আকৌ ডিউটিও আছে। ভিডিঅ'টো আজি ইমানতে আছিলে, আজিলৈ আহিছোঁ। বাই বাই, বাই বাই কৈ দিয়ক। বাই বাই, বাই বাই।